ৰাজপুৱা আমি আজি বাটৰ নাট কৰিবলৈ ওলাইছোঁ। বাটৰ নাট পোষণৰ লগত সামঞ্জস্য ৰাখিয়ে আমি বাটৰ নাট কৰিছোঁ। ইয়াতে আমি বিভিন্ন এয়া ফল মূল হৈছে আপেল, এয়া মই হ'লোঁ আম, আৰু এইফালে এয়া পাচলি ৰঙালাও, ভোল, জিকা। আমি এইবিলাক পাচলি আৰু হেৰিৰ ওপৰতেই কৰিছোঁ, কাৰণ কিয়নো ফল মূল আৰু পাচলি এই দুয়োটা বস্তু যদি এই দুয়োটা খাদ্য যদি নাথাকে তেতিয়াহ'লে মানুহে জীয়াই থকাটোৱে অসম্ভৱ, কিয়নো পুষ্টিহীনতাত ভুগিব। সেইকাৰণে ফল মূল, সেউজীয়া শাক পাচলি প্ৰচুৰ পৰিমাণে খাব লাগে। এইখিনিয়ে আছিল মোৰ ক'বলগীয়া। আপেল খাই বহু দিনৰ পৰা মই এটা কথা ভাবিছোঁ। কিনো কথা ভাবিছাহে তুমি? কোৱাচোন বাৰু, ময়ো শুনো এবাৰ। কথা ভাবিবলগীয়া থাকে নাই, কিনো কম আৰু এইকেইটাও পালেহি আহি। আমাৰ কথা তোমালোকে নাপাতা যে, পাচলিও আহি সোমালে। হয়ো অৱশ্যে, কথাটো নোহোৱাও নহয় বাৰু। পিছে মানে কি জাননে, আমি এই কৰোণা চিটুৱেশ্যন যিহে, আমিতো ক'তো ফুৰিবলৈ যাব পৰা নাই, হয়নে নহয়? হয় দে, আমি মানুহৰ বাবেহে আমি, হয় দে, মানুহে যে আমাক কি কৰি খায়। কল দেখিছনে? কলক মানুহে গুচাই 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 কেনেকে খায়। নকবি আৰু কমলা কলিয়ে পাই ছিঙিবলেহে লাগে আৰু একেবাৰে গুচাই খাই মানুহে তহঁতৰ কথাবিলাকে তহঁতে নিজে নিজে কৈ আছা, মোৰ কথা নহয়। মই কল দি ওলাবলে নহয়, কাটি লৈ যায় গোটেইখন। জানো 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 পাচলি ৰজা হেনো পেটুৱা ৰঙালাও, জাতিলাওৱে দিয়ে হেনো ধনৰ ভাও। সঁচাকে দেই, আমি ফল মূল আৰু শাক পাচলি এতিয়া চাচোন 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ, ভগৱান, ইখন ডলা পাই সিখন ডলা, সিখন ডলা পাই ইখন ডলা, ইফালে তেজপুৰ, গোলাঘাট, পাগল হৈ গৈছো আৰু। তোমালোকৰ যিমানে ফল নাথাকা, আমি যদি শাক পাচলি নাথাকো কেতিয়াও শুৱনি নহয় সমাজখন। হয়, তোমালোকৰ যিমান শক্তি আমাৰো সিমান শক্তি, হয় নে নহয়? সমান 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 বুলিয়েতো কৈ আছো। নিজক লৈ আলোচনা কৰিছে, আমাৰ শাক পাচলি কিয় আলোচনা? এতিয়া চাচোন এই জাতীয় পতাকাখনৰ কথা মনত, এই জাতীয় পতাকা কি আছিলে? জাতীয় পতাকা নীল আকাশত নাচে, ওপৰে গেৰুৱা মাজত টোকোলা তলত শ্যামল আছে। কিয় ক'লো কওকচোন? আমি যদি 3টা ৰঙৰ খাদ্য খাওঁ তেতিয়াহ'লে যিখিনি পাবলগীয়া কেলৰি, ভিটামিন সকলো আমি পাওঁ, হয় নে নহয়? সকলোখিনি পাওঁ। সেইকাৰণে আমি নহ'লে কোনো মানুহ জীয়াই থাকিব নোৱাৰে, হয় নে নহয়? তোমাৰ পুষ্টি পতাকাখন কোৱাচোন বাৰু। পুষ্টি পতাকা কম নহয়, এই ৰব আহে সেইদিনাখনে মঙলবাৰ বজাৰ কৰিবলৈ মইতো আম, এইফালে আপেল, আমি বহি থাকিলোঁ। দামী দেই, বহুত মান আছে কিন্তু মই দামী ফল হয়। আপেলতকৈ মধুৰিআমহে দামী বেছি, গম পাইছা নাই? আপেল কমলা কথাখিনি কৈছা, কিন্তু বাৰীৰ চুকত যে মধুৰিআমটো থাকে। আৰু এটা কথা এতিয়া মঙলবাৰ বজাৰ গ'লো মই বেপাৰীক ক'লো, হেৰি আমাৰ দুখন আপেল আম দুখন পৰি আছে, কিন্তু কঁঠালহে দেখোন ইমান বিক্ৰী হৈ আছে। আমি পৰি থাকাতে থাকিলো, মুখখন মেলি থাকাতে থাকিলো, চব কঁঠাল ভাই নাই নহয় চকুৰ আগতে। কিয় জানো নাই? কঁঠাল যে কভিড প্ৰথম দৰৱ, এই কাৰণে কঁঠালত মানুহ হাবা কৰি খাই সেইকাৰণে মই তাকে ভাবিছো, ইমান মানুহৰ আমি ভোগৰ সামগ্ৰী হৈ থাকিম নে? আমাৰোতো মন আছে, আমাৰোতো সপোন আছে, সেইকাৰণে আমি পিকনিক খাবলৈ যাম। 2টা বছৰ হ'ল, বুজিছেনে আপোনালোকে? 2টা বছৰ কতো যাবলৈ পোৱা নাই, আমনি লাগি গৈছে। আমলখি অমৰা জিলমিল খুতৰা, কলডিল পচলা দেহাৰ শুনা শুনা খাবা কৰে। হয় দে
বা চব আমি আমাৰ তুলনা কৰি আছো চব বাদে মুঠতে মই আজি পিকনিক যামে মই এইবিলাক নাজানো ঘৰত থাকি থাকি বৰ হৈ গৈছো ইখন দলৰ পৰা সিখন দললৈ গৈ গৈ বৰ হৈ গৈছো আজি পিকনিক খামে যাম 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 মই কিয় নাযাম যোৱাৰ আগতে এটা বিহু এফাকি গাওঁ দেই ভাল লাগিব আমাৰতো এইবিলাক চনবক্স কিবা কিবি এই ভূষণ নামৰ তিনিটি আখৰ ভূষণ নামৰ তিনিটি আখৰ এই জন্ম পালে এই 2018 এই আমাৰ গাঁৱলৈ সকলক সজা কৰিবলৈ আমাৰ গাঁৱলৈ মাতৃসকলক সজা কৰিবলৈ সবে মিলি মেলা আমাৰ